হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোক সকলোকে জুৰি দত্ত চেনেলৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। এয়া মই কৰ্দৈৰ মিঠা আচাৰ বনাবলৈ লৈছোঁ আৰু সেয়া বনাবৰ বাবে কৰ্দৈখিনি ভালদৰে চাফা কৰি ধুই ল'লোঁ আৰু ধুই লৈ এইদৰে সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। আনফালে কেৰাহী গৰম কৰি ল'লোঁ আৰু তাতে মই আন্দাজমতে 2 চামুচমান তেল দিলোঁ। তেলখিনি গৰম হোৱাত মই গোটা জিৰা 1 চামুচ দি ফুটাই ল'লোঁ আৰু ইয়াতে দিছোঁ 2টা শুকান জলকীয়া। শুকান জলকীয়াকেইটাও ভাজি লৈ তাতে কাটি ৰখা কৰ্দৈখিনি দি দিলোঁ। কৰ্দৈখিনি দি ঢাকনিখন মাৰি প্ৰায় 2 মিনিটমান সিজিবলৈ দিলোঁ আৰু 2 মিনিটৰ পিছত ঢাকনিখন উদঙাই ইয়াতে মই দিছোঁ আন্দাজমতে এচিকুটমান নিমখ আৰু আধা কাপমান চেনি। এইখিনিও দি ভালদৰে এতিয়া মই লৰাই দিম আৰু তাৰ আগতে দিছোঁ মই ইয়াত জিৰা ধনিয়া গুটি ঘৰতে পিচি লোৱা মছলা আৰু এয়া জলকীয়া গুড়ি 1 চামুচ। আৰু এইখিনি দি মই এতিয়া ভালদৰে লৰাই আকৌ প্ৰায় 3-4 মিনিটৰ বাবে এইখিনি সিজিবলৈ দিম। ঢাকনিখন লগাই এয়া সিজিবলৈ দিম। এয়া ঢাকনিখন উদঙাই চাইছোঁ যে আমাৰ কৰ্দৈখিনি সিজিলে আৰু আকৌ মই ঢাকনিখন লগাই এইদৰে পুৰা আঠা আঠা হৈ যোৱাকৈ ৰঙচুৱা হ'বলৈ দিলোঁ আৰু এয়া আমাৰ কৰ্দৈৰ আচাৰ প্ৰস্তুত হৈ গ'ল। খাবলৈ বহুতেই টেষ্টি হৈছিলে টেঙা কৰ্দৈ মিঠা আচাৰ, আৰু যদি মিঠা কৰ্দৈ হয় আৰুৱেই ভাল হ'ব। ৰুটিৰ লগত নাইবা ভাতৰ লগত এইদৰে বনাই লৈ পৰিৱেশন কৰিব পাৰিব। এয়াই হৈছে মোৰ একেবাৰে সহজ পদ্ধতিৰে বনোৱা কৰ্দৈৰ মিঠা আচাৰ। মোৰ এই ভিডিঅ'টো শেষলৈকে চাই উৎসাহিত কৰাৰ বাবে আপোনালোক সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ থাকিল।